Hello everyone, welcome to my channel. আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ টপিকটোৰ ওপৰত কিছুমান most important MCQ আলোচনা কৰিম। আগৰ ক্লাছত এই টপিকটোৰ ওপৰত ডিটেইলছত আলোচনা কৰা হৈছিল। যদি আপোনালোকে আগৰ ক্লাছটো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি আছে চাই ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন বি ভাৰতীয় সাম্যবাদী দল, অপশ্যন সি মুছলিম লীগ, অপশ্যন ডি স্বৰাজ দল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ভাৰতীয় জাতীয় কংগ্ৰেছ। কুৱেশ্যন নম্বৰ 2 ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? অপশ্যন এ 1885 চনৰ 22 ডিচেম্বৰ, অপশ্যন বি 1888 চনৰ 28 ডিচেম্বৰ, অপশ্যন সি 1885 চনৰ 25 ডিচেম্বৰ, অপশ্যন ডি 1882 চনৰ 25 ডিচেম্বৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি 1885 চনৰ 25 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 3 কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল? অপশ্যন এ দাদাভাই নৌৰোজী, অপশ্যন বি এলেন অক্টেভিয়ান হিউম, অপশ্যন সি উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন ডি এছ.এন. বেনাৰ্জী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি এলেন অক্টেভিয়ান হিউম। কুৱেশ্যন নম্বৰ 4 ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি মাদ্ৰাজ, অপশ্যন সি কলকাতা, অপশ্যন ডি মুম্বাই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দিল্লী। কুৱেশ্যন নম্বৰ 5 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ কলকাতা, অপশ্যন বি মুম্বাই, অপশ্যন সি মাদ্ৰাজ, অপশ্যন ডি দিল্লী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মুম্বাই। কুৱেশ্যন নম্বৰ 6 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন সি বদৰুদ্দিন তৈয়বজী, অপশ্যন ডি সৰোজিনী নাইডু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ উমেশ চন্দ্ৰ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 7 ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিজনৰ নাম কি? অপশ্যন এ সোনিয়া গান্ধী, অপশ্যন বি মল্লিকাৰ্জুন খৰগে, অপশ্যন সি ৰাজীৱ গান্ধী, অপশ্যন ডি ৰাহুল গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মল্লিকাৰ্জুন খৰগে। কুৱেশ্যন নম্বৰ 8 ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন বি লৰ্ড ডাফৰিন, অপশ্যন সি দাদাভাই নৌৰোজী, অপশ্যন ডি জগজীৱন ৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লৰ্ড ডাফৰিন। কুৱেশ্যন নম্বৰ 9 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতিজনৰ নাম কি? অপশ্যন এ সৰোজিনী নাইডু, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন সি ইন্দিৰা গান্ধী, অপশ্যন ডি এনি বেচেণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি এনি বেচেণ্ট। কুৱেশ্যন নম্বৰ 10 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিল? অপশ্যন এ এনি বেচেণ্ট, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন সি ইন্দিৰা গান্ধী, অপশ্যন ডি সোনিয়া গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সৰোজিনী নাইডু। এই টপিকৰ বাকী কুৱেশ্যনখিনি নেক্সট ক্লাছত আলোচনা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।